Hey guys, welcome back to my YouTube channel. So, আজি মই ব্ৰাছ কৰি কিনে মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে সময় পোৱা নাই তাৰ কাৰণে কিবা হয়তো ধৰি লওক তাৰপাছত ভালদৰে কথা পাতি ব্ৰাছ কৰি কিনে আহি গ'লোঁ আৰু মানে ভিডিঅ' কিয় আপলোড কৰিব মানে ভিডিঅ' কিয় দিব পৰা নাই বুলি ক'বলৈ গ'লে মানে মোৰ ভিডিঅ' কিমান বনোৱা আছিলে মেমৰি কাৰ্ডটো হেৰাই গৈছিলে সেইকাৰণে ভিডিঅ' আপলোড নাই দিয়া মানে মন চন বেয়া হৈ আছে আৰু কেমেৰাবোৰ মানে কেমেৰা দুটা আছে কেমেৰা দুটাও বেয়া হৈ আছে মানে মনটো একেবাৰেই বেয়া সেইকাৰণে ভিডিঅ' আপলোড কৰা নাই বেয়া মানে কি লেন্সটো প্ৰব্লেম হৈছে নে বেটেৰীটো প্ৰব্লেম হৈছে একো ধৰিবই পৰা নাই সেইকাৰণে ভিডিঅ'টো আপলোড মানে ভিডিঅ' বনোৱা নাই আৰু বনাব পৰা নাই চ' মানে কি ক'ম আৰু বহুত দিনৰ মূৰত ভিডিঅ'টো আপলোড কৰিছোঁ আগৰ ভিডিঅ' কৰিছোঁ চাই লৈ ভিডিঅ'টো আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ইমান কষ্ট কৰিছোঁ ইউটিউবৰ পৰা ইনকাম কৰাটো কি আৰু ইনকাম কৰাটোতো অসম্ভৱ মানে আপোনালোকে এবছৰত 400জনে কিবা মৰম দিছে ত' মনৰ পৰা বহুত ধন্যবাদ 400জনক আৰু আগলৈ থাকিব বুলি বহুত আশা পাইছোঁ ত' চাই লওক ভিডিঅ'টো এণ্ড লগাওক মানে আজি যাম দক্ষিণপাট সত্ৰ মানে তাৰ কাৰণে মানে পুৰা ছেটআপটো বনাই লৈছিলোঁ মানে যি হ'ব দেখা যাব গৈছাও মানে ভাল ৰাস্তা এটা আছে চ' এনেকৈ যাব পাৰি মানে লগৰ ল'ৰা এজন যাব তাৰ কাৰণে এনেকৈ যাব লাগিব চ' তাক উঠাই পিনি ভাল ৰাস্তা পাম ইমান নাই আৰু অলপমান এইটো বেয়া আধা কিলোমিটাৰমান বেয়া হৈ আছে ৰাস্তাটো আৰু তাৰপাছতো বহুত ভাল ৰাস্তা আৰু দক্ষিণপাট সত্ৰলৈ এইটো বনালে আৰু বেছি ভাল হৈ যাব আৰু ইমান কিবা কৰিব নালাগে আৰু ভাই ইমান লগৰ ল'ৰাটো ওলাইছে নাই এতিয়া ফোন কৰিব লাগিছে নোলালেতো প্ৰব্লেম হৈ যাব ইয়াৰ মানে কিবা এটা নহ'লে কিবা এটা হয় আৰু একো ভাল লগা নাই আজি হেমলেটটো পিন্ধি ইয়াৰ মানে ছেটআপটো ভুল হৈছে নেকি মোৰ মতে এটা জেগাত ৰখি পিনি ছেটআপটো ভাল কৰিব লাগিব মানে ভাল হোৱা নাই চাগে ইয়াতে আছে মানে লগৰজন ভাই কিবা কিবি ভাল লগা নাই বল উঠ একো মানে ভাল লগা নাই তাৰ কাৰণে মানে মানে আবে ইয়াৰ এইটো কিবা লুজ লাগিছে মানে পৰি গ'লে গ'ল আৰু মই মানে বাইকখন দেখুৱাবলৈ এইটো কৰিছিলোঁ মানে আগৰ ভিডিঅ'কেইটাত বাইকটো মানে এই চাইডটো নেদেখে তাৰ কাৰণে মানে আজি তলত ছেটআপটো দিছিলোঁ কি হয় চাম আৰু ভালকৈ ত' এক জেগা ৰাখি পিনি প্ৰতিষ্ঠিত চাব লাগিব মানে ভিডিঅ' ভাল আহিছে নাই চাব লাগিব নহ'লেতো ছেটআপটো সলাই ল'ব লাগিব চব বেকাৰ হৈ যাব মেহনত কা ফল চব পানী মে মিট্টি মে মিল যায়গা ইয়াৰ চ' এয়া হৈছে মাজুলী আৰু যোৰহাট সংযোগী দলং ড্ৰোন শ্বট অলপমান পাইছিলোঁ লগৰ এজনৰ পৰা চ' ড্ৰোন শ্বটটো চাই লওক ভালদৰে আপোনালোকে মানে ধৰিব পাৰিব কেনেকৈ কিদৰে বনাইছে চ' চাওক এণ্ডলৈ আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব প্লিজ